তোমাৰ চেনেলটো মই মিলাই দিম তোমাৰ আমি আজি বগেনাক লগ কৰিবলৈ গৈ আছোঁ। বৰ্তমান মধুবিলি চাৰিআলি পোৱাহি নাই, গৈ আছোঁ খুব কষ্ট হৈছে। মই বিজয় দুখীয়া ল'ৰা, মই এতিয়া জেঙামুখলৈ গৈ আছোঁ। হাই গাইছ, আমি এতিয়া জেঙামুখলৈ গৈ আছোঁ। আমি এতিয়া ভবেনাক লগ কৰিবলৈ গৈ আছোঁ আৰু পাবলৈ আৰু আধা ঘণ্টামান লাগিব। এতিয়া গৈ আছোঁ, ৰ'দ দিছে পূৰা, ঘামি জামি গৈছোঁ। জেঙাই পোৱাগৈ নাই, আৰু আধা ঘণ্টামান লাগিব তাত পাওঁতে। গৈ আছোঁ আমি এতিয়া গৈ আছোঁ গাইছ, আমি পাবলৈ হৈছেগৈ আৰু গাইছ, আমি এতিয়া জেঙামুখো পালোগৈ, আৰু অলপমান গ'লে পামগৈ আৰু খেলটো পাবলৈ। থাকিলে আহি আছিলোঁ কিন্তু এতিয়া বৰ্তমান আজি খেল আছে যে মানুহ এটা আহিছে আৰু আমি এতিয়া বৰ্তমান ববেনাই ৰখি আছোঁ। আহি পোৱাগৈ নাই, কথা বতৰা পাতি আমি খেলটো হেল্ল' গাইছ, ইয়াতে আজি ববেনাৰ খেল আছে। আমি ইয়াতে আজি ববেনাক লগ কৰিম বুলি ভাবিছোঁ। ববেনা আহি আছে বোলে, তাতে অলপ পিছত পাবগৈ ববেনাই। হয়, খেলখন চাই যাম, কোনে জিকি কোনে হাৰে চাব লাগিব। গৈ আছোঁ ভিডিঅ' দিছিলা বাহিৰলৈ লৈ যাম, চাই পেডেল মাৰি মাৰি, আৰু তুমি পইচা পাতি চিন্তা নকৰিবা। ডিম্পু দাৰ ওচৰলৈ দুটাই যাম, চাইকেলো মই আনি দিম, চাইকেলো টেনশ্যন নল'বা, খোৱা বোৱা সকলো দায়িত্ব মই লৈছোঁ তোমাৰ। আৰু এনেদৰে এতিয়া খেলটো চাই লওঁ। আৰু চাই থাকিব। সকলোৱে মৰম কৰি থাকে, আৰু মই কৈছোঁ নহয়, তুমি বেয়া নাপাবা, কাৰণ তোমাৰ ভিডিঅ' ইয়াত বনোৱা মই উলিয়াইছোঁ, আৰু বেয়া নাপাবা। কিন্তু তোমাৰ আৰু মোৰ এক্সট্ৰা ভিডিঅ' হ'ব, কৈছোঁ নহয়, এক্সট্ৰা ভিডিঅ' ধামাকা ভিডিঅ' হ'ব, য'ত নেকি আমি তাক লগত ফুড চেলেঞ্জ কৰিম। তোমাৰ বিষয়ে কথা পাতিমেই, লগতে আমি তাক ফুড চেলেঞ্জ কৰিম ন, কাৰণ তেওঁ মানে অলপ তোমাৰ মাতৃ আৰু পিতৃ নাই ন, দুখৰ বিষয়। তেওঁ মানে মাক দেউতাক মানে সৰুতে ঢুকালে বোলে, কেঁচুৱা হৈ থাকোঁতে মাক দেউতাক ঢুকালে, আৰু বহুত দুখৰ খবৰ। আৰু তেওঁ এতিয়া পঢ়িছিলে, মেট্ৰিক দিছিলে ন, কিন্তু তেওঁৰ অলপ প্ৰব্লেম, মানে ভিডিঅ'টো চালে আপোনালোকে গম পাম। তেওঁৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিম কিয় কাৰণে। হাই গাইছ, এতিয়া আমি ববেনাক লগ কৰি পাইছোঁগৈ। এয়া ববেনা, লগতে কথা পাতিলোঁ, গামোচা ক'লোঁ। থেংক ইউ। আপোনালোকে প্লিজ তেওঁৰ ইউটিউব চেনেলটো এবাৰ চাই দিব, আৰু তোমাৰ চেনেলটো মই মিলাই দিম। তোমাৰ চেনেলটো বহুত দীঘলকৈ আছে, অসমীয়াত চেনেলটো নিদিবা, মই অসমীয়াত ইংৰাজীত দিম। দুখীয়া ল'ৰা বুলি দিলেই হ'ল, দুখীয়া ল'ৰা, মই বিজয় বুলি দিব নালাগে, কাৰণ বহুত দীঘল হৈছে, লোকে চাৰ্চ কৰিবলৈ বেয়া পায়। সেইকাৰণে এইফালে ৰ'দ পৰিছে, সেইকাৰণে আমি শ্বৰ্টকৈ দি দিম তোমাৰ চেনেলটো। আৰু কথা দিলোঁ, তোমাক মই সকলো ক্ষেত্ৰত সহায় কৰিম দেই। আৰু এতিয়া মই ড্ৰেছ কৰিলোঁ, কৰিলে আৰু তুমি দেখুৱাই দিয়া আমাৰ ড্ৰেছ। তোমালোকৰ গাঁৱৰ ল'ৰাও আছে। হাই গাইছ, মই খেলখন চাই যাম বুলি ভাবিছোঁ। ববেনাও খেলিব ইয়াত, অলপ পিছতে খেলৰ আমি মিটাৰটো ওলাইছোঁ, খেলৰ পূৰা ষ্টাৰ্ট হ'ব ইয়াত।
চেনেলটো বিজয় দুখীয়া ল'ৰা বুলি আছে। বিজয় দুখীয়া ল'ৰা। অঁ এইফালে মানুহ গোটেই ফুৰিছে মোক। এয়া ফিল্ডত গোটেই গাড়ী চলাইছে পানীতে পানী। আজি ইয়াত কেনেকৈ খেলে চাব লাগিব। বোকা একদম বোকা উঠি যাব 4 ৰাউণ্ড। নেট টানি থোৱা আছে। তাতে ৰচোন এবাৰ ছুটিয়াই লওঁ। মই ভিডিঅ' এটা বুধবাৰে বনাম দেই। অঁ ফুড চেলেঞ্জ কৰিম লগত। অঁ ফুড চেলেঞ্জ কি কৰিম? চলো চিক্স তোমাৰ ভিডিঅ' এডিটিং কোনে কৰে? দাদা আৰু গৌতম দাদা খেল ষ্টাৰ্ট হ'ব আৰু অলপ পিছতে এয়া আপোনালোকে দেখি আছে মানুহে ফটো মাৰিছিল যে আপোনালোকে হাই গাইছ, ভিডিঅ'টো যদি ভাল লাগে চাই পিনি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ইয়াতে ভিডিঅ'টি সামৰিছোঁ।